পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তিজনেও কিনিব নোৱাৰা বস্তুটোৱে হ'ল পাৰ হৈ যোৱা সময়। পৃথিৱীৰ যিকোনো দামী ঘড়ী সময়তকৈ দামী হ'ব নোৱাৰে। মানুহৰ সকলোতকৈ বিষাদপূৰ্ণ ক্ষণটোৱে হ'ল যেতিয়া সময় পাৰ হৈ যোৱাৰ পিছত এনে লাগে মই যদি সেই সময়ত কৰিলোহেঁতেন। আজি আপোনাৰ যিমান বয়স নহওক কিয়, যদি আপোনাৰ টাইম আৰু আণ্ডাৰষ্টেণ্ডিং দুয়োটাই আছে, তেন্তে সময়ৰ প্ৰান্তত পৃথিৱীৰ সকলোতকৈ লাকি মানুহ। কিয়নো প্ৰায় যেতিয়া সময় থাকে তেতিয়া আণ্ডাৰষ্টেণ্ডিং নাথাকে, আৰু যেতিয়া আণ্ডাৰষ্টেণ্ডিং আহে তেতিয়া সময় পাৰ হৈ যায়। সময়ে কয় মোক যিমান নষ্ট কৰিবা মই তোমাক নষ্ট কৰিম। যেতিয়া তুমি মোবাইলত ঘণ্টা জুৰি ব্যস্ত হৈ থাকা তেতিয়াও মই নষ্ট হৈ থাকোঁ। যেতিয়া তুমি ৰাতিপুৱা সাৰ পোৱাৰ পিছত এনে পৰি থাকা তেতিয়াও মই নষ্ট হৈ থাকোঁ। যেতিয়া তুমি নিজৰ কামৰ পৰা তাল মাৰি এনে থাকা তেতিয়াও মই নষ্ট হৈ থাকোঁ। যদি মোক সন্মান কৰা তেন্তে মই তুমি যি বছৰা তাক অৰ্জন কৰি দিম। সময় নষ্ট কৰা প্ৰতিজন মানুহ নষ্ট হ'ব গৈ আছে। ইতিহাসত যিসকলে সময়ক নষ্ট কৰিছিল নিজে নষ্ট হৈ গৈছিল। সময় নিয়ম চিম্পুল আৰু সকলোৰে বাবে সমান। চিকন্দৰৰ বাবেও সেইদৰে কাম কৰিছিল যিদৰে আকবৰৰ বাবে কৰিছিল। মহাৰাণা প্ৰতাপৰ বাবেও সেইদৰে চলিছিল যিদৰে এজন ভিক্ষাৰীৰ বাবে। আগতেও এনেদৰে সময় পাৰ হৈ যায়, আজিও এনেদৰে সময় পাৰ হৈ যায়, আৰু এনেদৰে সময় পাৰ হৈ গৈ থাকিব। যিদৰে পানীক টানকৈ মুঠি মাৰি ধৰি ৰাখিব নোৱাৰি, সেইদৰে সময়কো ধৰি ৰাখিব নোৱাৰি। কিন্তু সময়ক ফাল্টু কামত নলগাই ভাল কামত লগাব পাৰি। যদি আমি আমাৰ সপোনবোৰৰ বাবে সময় নুলিয়াওঁ তেতিয়া সময় আমাৰ সপোনবোৰ পাৰ্মানেণ্টলি ডিলিট কৰি দিব। আমি পইচা যিদৰে ইনভেষ্ট কৰোঁ তেনেদৰে টাইমকো ইনভেষ্ট কৰিব পৰা যায়। উছেইন বল্টে অলিম্পিকত 100 মিটাৰ দৌৰত মাত্ৰ 9.58 ছেকেণ্ডত অতিক্ৰম কৰি গ'ল্ড মেডেলৰ লগতে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। আৰু সেই 9.58 ছেকেণ্ডৰ বাবে 20 বছৰ নিজকে ট্ৰেইন কৰিছিল, আৰু সেই 20 বছৰ নিজকে ট্ৰেইন কৰাটোৱে তেখেতৰ ইনভেষ্টমেণ্ট। সেয়ে আমি সময়ক এনেকুৱা কিছুমান কামত ইনভেষ্ট কৰিব লাগে যিটোৱে আগলৈ গৈ আমাক ভাল ৰিটাৰ্ণ দিব পাৰে।